আমি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ইউটিউবত ভিডিঅ' দিয়া নাই, তাকে এনেকৈ ভিডিঅ' বনোৱা নহয় আৰু ভিডিঅ' নবনাই আজি ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ বুলি। বাকী বৰ্তমান মই আছোঁ আমাৰ গাঁৱৰ এই দলংখনত। বাকী যাব ওলাইছোঁ বৰ্তমান টাউন, মানে ভাড়ে পাচলি যাব ওলাইছোঁ, মানে দুটামান বস্তু আনিবলগীয়া আছে, সেইটো কাৰণে যাব ওলাইছোঁ। ভিডিঅ'টো চাই যাব শেষলৈকে। বাকী বস্তুখন লৈ লৈছোঁ, বেলেগৰ নিচিনা আমাৰ বাইক স্কুটি নাই, সেইটো কাৰণে চাইকেলতে যাব লাগিব। বাকী গাইজ এইফালে এতিয়া মই পকা ৰাস্তা পামগৈ আৰু অলপ আছে, যিহেতু এডোখৰ ৰঙিলিং তিনিআলি বুলি কয়। এইটো চাইডে দুলীয়াজান যাব পাৰে আৰু এইটো চাইডে ডিগবৈ ভাড়ে পাচলি যাব পাৰে। এইখন দেখোন এই বিয়া আছে সম্ভৱ, বিয়া খাব আহিছিলে নেকি গাড়ীখন নলাতে সোমাই গ'ল। এতিয়া ভাড়ে পাচলি পামগৈ আৰু অলপ আছে, তাকে বৰষুণটো বৰ চিপচিপকৈ দি আছে। বতৰটো বহুত বেয়া, কাৰণ অলপ চিপচিপকৈ বৰষুণ দি আছে। তাকে এইটো ভাড়ে পাচলি পেট্ৰল ডিপু পালোহি আৰু। আলু আছে, আলু দেখোন কেজি কেটকা? 15। দুইটা 2 কেজিমান দি দে। মানে টাউনৰ পৰা আহি পালোহি, এতিয়া জাষ্ট ঘৰ পালোহি। বাকী এইফালে কিবা কিবি বস্তু দুটামান লৈ আহিলোঁ, যিহেতু খাবলৈ নাছিলে ঘৰত, সেইটো কাৰণে লৈ আহিলোঁ। তাকে যদি ভিডিঅ'টো অলপ হ'লেও ভাল পালে তেনে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।